নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিভিছ হোম কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাও ভাজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাকে স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই যাব বুলি আশা ৰাখিলোঁ। পাও ভাজিটো বনাবৰ বাবে মই লৈছোঁ আলু, ফুলকবি, গাজৰ, বিলাহী, মটৰ সকলোবিলাক পাচলি মই ভালদৰে ধুই কুকাৰত সিজাই ল'ম। প্ৰথম দুটা হুইচেল মাৰি পাচলিখিনি সিজাওঁতে মই অকণমান নিমখ আৰু হালধি ব্যৱহাৰ কৰিছোঁ। পাচলিখিনি ভালদৰে সিজিলত মই কুকাৰৰ পৰা উলিয়াই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই পাচলিখিনি ভালদৰে মিহিকৈ পিটিকি লৈছোঁ। এনেদৰে এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত মই কেৰাহীখনত প্ৰায় 4-5 চামুচমান বাটাৰ দিম। বাটাৰটো অকণমান সৰহ হ'লে পাও ভাজিৰ টেষ্টটো বেছি ভাল হয় খাবলৈ। সেইবাবে ডাঙৰ চামুচেৰে আন্দাজমতেই দিছোঁ বাৰু। 4-5 চামুচমান মই বাটাৰ দিছোঁ। এতিয়া বাটাৰখিনি ভালদৰে গলিবলৈ দিম। জুইটো অকণমান কমাই দিম, গেছৰ ফ্লেমটো অকণমান কমাই দিম, নহ'লে জ্বলি যাব বাটাৰখিনি। এতিয়া মই তাতে মিহি মিহিকৈ কাটি লোৱা এটা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজিম কম জুইত। পিঁয়াজখিনি এনেকৈ ভাজি থাকোঁতে মই অকণমান হালধি দি দিছোঁ। পাচলিখিনি সিজাওঁতেও বাৰু হালধি দিছিলোঁ, সেইবাবে অকণমান কমকৈ দিছোঁ হালধি। হালধিখিনি দি অকণমান দেৰি ভজাৰ পাছতে মই পিটিকি থোৱা পাচলিখিনি তাতে দি ভালদৰে ভাজিম। এতিয়া মই তাতে অকণমান চেনি দি দিম। যিহেতু জ্বলা, মিঠা, নিমখীয়া গোটেইকেইটা হ'লে পাও ভাজিৰ টেষ্টটো ভাল হয়। প্ৰায় এচামুচমান চেনি আপোনালোকে নিদিবও পাৰে। মই খালি এনেদৰে বনালে টেষ্টটো ভাল পাওঁ বাবে মই অকণমান চেনি এড কৰোঁ। এতিয়া মই পাও ভাজি মছলাটো দিছোঁ, অকণমান সৰহকৈ দিছোঁ, তেতিয়া গোন্ধটো আহিলে ভাল লাগে। প্ৰায় 4-5 চামুচমান মই পাও ভাজি মছলা দিছোঁ। ভালদৰে তাৰপিছতে মিলাই দিছোঁ। আৰু জ্বলাটো অকণমান হ'বৰ বাবে মই অকণমান ৰেড চিলি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, বা যিসকলে জ্বলা নাখায় তেওঁলোকে জলকীয়াটো স্কিপ কৰিব পাৰে। এনেদৰে ভালদৰে লৰাই 5 মিনিটমান ভজাৰ পাছত ভাজিখিনি হৈ যাব প্ৰায়। তাতে মই অকণমান ওপৰত আকৌ অকণমান বাটাৰ দিছোঁ, এচামুচমান। বাটাৰখিনি গলালৈকে এতিয়া অকণমান লৰাই দিম ভালদৰে। ওপৰৰ পৰা মই অকণমান কাটি লোৱা ধনিয়া দি দিছোঁ। ধনিয়াখিনি দিও ভালদৰে মিলাই ল'ম। এতিয়া ৰেডি হৈ গ'ল পাও ভাজিৰ ভাজিটো। এতিয়া মই আনফালে এখন টাৱা পাতি লৈছোঁ। টাৱাখন মই অলপ গৰম হ'বলৈ দিম। ইয়াত মই পাও ভাজিৰ বনটো সেকিবৰ বাবে মই টাৱাখন পাতিছোঁ। টাৱাখন গৰম হোৱাৰ পাছত তাতে মই অকণমান বাটাৰ দিম। বাটাৰখিনি দি পেলানি বাটাৰখিনি অকণমান গলিবলৈ দিম। বাটাৰখিনি গলাৰ পাছত মই তাতে পাও ভাজিৰ ভাজিখিনি অকণমান দিম। এয়া মই বাটাৰ অকণমান দি দিছোঁ। বাটাৰখিনি যেতিয়া গলাৰ পিছত মই তাত অকণমান পাও ভাজিৰ ভাজি দি দিম, যাতে বনটো অকণমান ভাজিৰ ৰংটো ধৰি যায় বনটোত, তেতিয়া দেখিবলৈও ভাল লাগে। এয়া চাওক মই ভাজি অকণমান দি পেলাই মিলাই দিছোঁ। এতিয়া বনটো মাজৰ পৰা দুভাগ কৰি কাটি মই তাতে অকণমান গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। এতিয়া সেইখিনি সেকিবলৈ দিম। দুইটা চাইডে সেকি ল'ম। প্ৰথমে ভিতৰ চাইডটো সেকি লৈছোঁ কম জুইত। সেকি হোৱাৰ পাছত এনেকৈ মই
গোটেই বনটোৱে অলপ অলপ সেকি গৰম হোৱালৈকে। এনেদৰে সেকি হোৱাৰ পাছত পাও ভাজিখিনি প্ৰায় ৰেডি হৈ গ'ল। এয়া মই ডিছত সজাই লৈছোঁ ধুনীয়াকৈ। অকণমান মেয়নিজ দিছোঁ, চচ দিছোঁ আৰু অকণমান কেঁচা পিঁয়াজ দিয়া। ঠাণ্ডা দিনত আবেলি এনেদৰে পাও ভাজি খাই বাৰু কোনে কোনে ভাল পায়, মই কিন্তু খুব ভাল পাওঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।